নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ অন্য এটা ভিডিঅ'। আজি মই উপস্থিত আছোঁ গুৱাহাটীৰ পামহিৰ ডাকিনী পাহাৰত। এই পাহাৰতে আছে ভীমাশংকৰ দ্বাদশ জ্যোতিৰ্লিংগ, অৰ্থাৎ 12 জ্যোতিৰ্লিংগৰ ভিতৰত ভীমাশংকৰ হৈছে 6 নম্বৰ জ্যোতিৰ্লিংগ। ইয়াত প্ৰৱেশ কৰিলেই প্ৰথমে আপুনি পাব এই গণেশ মন্দিৰটো। ইয়াৰ সন্মুখতে ধুনীয়া পাৰ্কিং ব্যৱস্থা আছে। ইয়াতে আপোনাৰ বাহনখন ধুনীয়াকৈ পাৰ্কিং কৰি ওপৰলৈ যাব পাৰে। এই গণেশ মন্দিৰত পূজা কৰি ইয়াৰ কাষেৰে যোৱা পথটোৰে প্ৰায় আধা কিলোমিটাৰ গ'লেহে আমি আচল গন্তব্যস্থান পাম। ওপৰলৈ যোৱা পথটো যথেষ্ট সৰু। এখন বাহন সুন্দৰকৈ পাৰ হৈ যাব পাৰে, কিন্তু বিপৰীত দিশৰ পৰাও যদি বাহন আহে তেতিয়াহ'লে ক্ৰছ কৰাত অসুবিধা হ'ব। আৰু ওপৰত পাৰ্কিঙৰ সুবিধাও তেনেই কম। সেইকাৰণে বাহনসমূহ তলত থৈ খোজকাঢ়ি যোৱাটোৱে ভাল। এই জ্যোতিৰ্লিংগটোৰ উৎপত্তি কেনেকৈ হ'ল আৰু ইয়াৰ নাম কিয় ভীমাশংকৰ জ্যোতিৰ্লিংগ হ'ল, এই বিষয়ে জানিবলৈ নিশ্চয় চাগে আপোনালোকৰ মন গৈছে। আহকচোন আমি জানো এই জ্যোতিৰ্লিংগটোৰ উৎপত্তি কেনেকৈ হ'ল বা ইয়াৰ নাম কিয় ভীমাশংকৰ হ'ল। সেই বিষয়ে জানিব লাগিলে আমি যাব লাগিব ৰামায়ণৰ কাহিনীলৈ। আহকচোন আমি এই মন্দিৰৰ মাহাত্ম্যৰ কথা আলোচনা কৰোঁ। এসময়ত সহ্য পৰ্বতত ৰাক্ষসৰাজ কৰ্কটে তেওঁৰ পত্নী পুষ্কাচী আৰু কন্যা কৰ্কটীৰ লগত বাস কৰিছিল। এদিন কৰ্কটীৰ পিতৃ আৰু মাতৃ মহাতপা সুতীক্ষ্ণ মুনিক ভক্ষণ কৰিবলৈ উদ্যত হোৱাত মুনিয়ে যোগ বলেৰে তেওঁলোকক ভস্ম কৰে। তেতিয়াৰ পৰাই সেই বনত কৰ্কটীয়ে অকলে বাস কৰে। আৰু এদিন ৰাৱণৰ ভাতৃ কুম্ভকৰ্ণৰ লগত মিলন ঘটে। কুম্ভকৰ্ণই কৰ্কটীক তাতে এৰি থৈ লংকালৈ গুচি যায় আৰু ৰামৰ লগত যুদ্ধ কৰি মৃত্যু হয়। পিছত কুম্ভকৰ্ণ আৰু কৰ্কটীৰ পুত্ৰ ভীমৰ জন্ম হয়। ভীম ডাঙৰ হৈ অহাত মাক কৰ্কটীৰ পৰা পিতৃ পৰিচয় পাব বিচাৰিলে। তেতিয়া মাকে সকলো ঘটনা বিৱৰি ক'লে। সেই কথা শুনি ভীমে দেৱতাসকলৰ ওপৰত প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে ব্ৰহ্মাদেৱক 1000 বছৰ তপস্যা কৰিলে। এখন ভৰিত থিয় হৈ 2 বাহু ওপৰ কৰি যেতিয়া ঘোৰ তপস্যা কৰিবলৈ ধৰিলে, তেতিয়া তাৰ মূৰৰ পৰা ভীষণ তেজ বাহিৰ হৈ দেৱতাসকলক দগ্ধ কৰিব ধৰিলে। তেতিয়া দেৱতাসকল ব্ৰহ্মাৰ ওচৰ চাপিল আৰু ভীমাসুৰে যি বৰ বিচাৰি তপস্যা কৰিছে তাক পূৰণ কৰিবলৈ অনুৰোধ কৰিলে। দেৱতাসকলৰ অৱস্থা দেখি ব্ৰহ্মদেৱে ভীমাসুৰৰ সন্মুখত উপস্থিত হ'ল আৰু কি বৰ লাগে সুধিলে। তেতিয়া ভীমাসুৰে তেওঁৰ পৰা অতুল বল বিচাৰিলে। ভগৱান ব্ৰহ্মই ভীমাসুৰক সেই বৰ প্ৰদান কৰিলে। ব্ৰহ্মাদেৱৰ পৰা অতুল বল লাভ কৰি ভীমাসুৰ মাতাল হৈ পৰিল আৰু সকলোকে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ কামৰূপো আক্ৰমণ কৰিলে। কামৰূপৰ ৰজা কামৰূপেশ্বৰ মহাৰাজ প্ৰিয়ধৰ্মন আৰু ৰাণী দক্ষিণাদেৱীক বন্দী কৰি হাতী, ঘোঁৰা, ৰথ, অস্ত্ৰ শস্ত্ৰ আদি হৰণ কৰিলে। কামৰূপেশ্বৰ আছিল শিৱভক্ত। তেওঁ পাৰ্থিৱ শিৱ মূৰ্তি তৈয়াৰ কৰি পত্নীসহ নিৰ্জনে শিৱৰ আৰাধনা কৰিবলৈ আৰম্ভ কৰিলে। ঋষি আৰু দেৱগণেও ৰাক্ষসৰ দ্বাৰা উৎপীড়িত হৈ মহাদেৱৰ শৰণাপন্ন হ'ল। ভগৱান শিৱ সন্তুষ্ট হৈ তেওঁৰ ভক্তৰ এনে দুৰ্দশা দেখি ভীমাসুৰক বধ কৰিবলৈ উদ্যত হ'ল। ইতিমধ্যে ভীমাসুৰে তেওঁ ৰাক্ষস অনুচৰৰ দ্বাৰা কামৰূপেশ্বৰে পাৰ্থিৱ শিৱলিংগৰ সন্মুখত ধ্যানত নিমগ্ন হৈ থকা গম পাই ৰজাক বধ কৰিবলৈ উদ্যত হৈ তাত উপস্থিত হয় আৰু তেওঁক বধ কৰিবলৈ অস্ত্ৰ নিক্ষেপ কৰোঁতেই ভগৱান শিৱ আৱিৰ্ভাৱ হৈ ভীমাসুৰক বধ কৰে। ভগৱান শিৱই এই পাৰ্থিৱ শিৱলিংগত জ্যোতি প্ৰদান কৰে আৰু ভীমাসুৰক বধ কৰি ভীমাশংকৰ নামে সৰ্বসিদ্ধিদাতা হৈ তাত থাকিবলৈ লয়।
এয়াই আছিল ভীমাশংকৰ জ্যোতিৰ্লিংগৰ মাহাত্য কথন। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।